हेलो फ्रेंड्स, वेलकम टू डुमडुमा टाउन गाइस। ब्लॉग आम भिडिओ तो स्टार्ट करो डुमडुमा टाउन फिल करा। ओके ब्लॉग हेलो गाइस, मैं आसो बर्तमान इतना डुमडुमा टाउन जो देखी आसे ये मोर गाड़ी और ये आसो मैं जो आम इतना मैं भावना आसो तो भावना चावल जाम भाई हाँ गाइस गाइस अलग बहि लूँ डिंगी शुकाई गए पानी एगुट खाई लूँ चाँ पानी मैं देखा रो आंधार देखा इतना बाहर देखा माली आसे बोले ওলাবি তই ওলাবি এইফালে ভিডিঅ'ত আছে ভাইটি এইজনা গাইছ মধু আছে সেইফালে আছে বেক চাইডে ফিল্ডটো য'ত মানে এইটো হৈ আছে কি বুলি কয় ভাওনা তো চাবলৈ যাম এতিয়া কেনেকুৱা লাগিব ঠিক আছে মোৰ লগত বলক গৈ থাকক ডুমডুমা ফিল্ডলৈ ৱেলকাম টু ডুমডুমা টাউন ফিল্ড এই ভাওনা চালি নেকি চাংমাতে ভাওনা চালে কিবা এটা কৈ দিয়ক ব্লগ এটা বনাইছে এইফালে আমাৰ দেৱজিতো আছে বোলে আকৌ চাবলৈ যাওঁ আকৌ অঁ যা লগাকে যা গাইছ এইফালে ধন্দা ধন্দা ভাওনা চাবাই এই নাহ নেকি মানুহবোৰ আহি আছে গৈ আছে দেখিছোঁ জুবিন দাক ইমান ধুনীয়াকৈ মানে সজোৱাই চবফালে জুবিন জাতিক চিলিকা গোলা জুতি জুবিনদাই আছিলে যি জাতিক মানে এইটো গ্লেজিংটো দিছিলে দেই গাইছ তুমি কাঞ্চনজংঘা মই কাঞ্চনজংঘা উভতি অহা সঁচাকৈ জুবিন দা ভালেই লাগিছে একদম মানে এক লাইনৰ পৰা জুবিন দা মোৰ কোনো জাতি নাই গাইছ এই কথা কোনে কৈছে জাতি নাই মোৰ কোনো জাতি নাই মানে একদম বঢ়িয়াকৈ লিখিছে লাইটিং কালাৰ ফলত বিউটিফুল আছে এইফালে মোৰ কোনো জাতি ইয়াতো নাই মোৰ কোনো ধৰ্ম নাই বুলিয়ে লিখা আছে এইফালে এই আগত যাওঁগৈ এতিয়া আগত চাওঁ এই আগত মালিকৰ কিবা এটা কোৱা গাইছ ছেকেণ্ড ব্লগাৰ কিবা আছে সঁচাকৈ আমি আহিছোঁ ভাওনা চাবলৈ এণ্ড জুবিন দাকো চাবলৈ এইফালে জুবিন দা এইফালে ডাঙৰকৈ আছে জুবিন দা হয় দেই ডিজাইনটো মানে আন্ধাৰ হৈছে ন এইবোৰ চাওকচোন জুবিনদাৰ মুঠত আমাৰ ন্যায় লাগে বৃন্দাবনের মাঝে মাঝে হিংসায় বংশীয় দেশানা গোপীকুল বাউল তাই ছিল শ্রীমন্ত সব ফটো দেখাচোন ইমান ফটোৰ ভিতৰত জুবিনদাৰ কোনখন ফটো বেছি ভাল লাগে কওক মানে ইয়াৰ কম এক বছৰৰ পৰা হেণ্ডছম আছে এইফালে লাইট কেইটামান দিয়া নাই জ্বলা নাই আন্ধাৰ হৈ আছে মন যায় মন যায় গাইছ লুক এট দিছ আৱাৰ জুবিন দা এইটো চাগে ফটোটো বেছি দিন হয় কালি পৰহি বৰ বঢ়িয়া লাগে ন আমাৰ জুবিন দাক কেলৈ জানো এনেকুৱা লাগে জুবিন দা আমাৰ মাজতে সোমাই আছে আৰু জুবিন এচাতি অমিয়া মলাই মই অলমৰ বুলি কয় যে এইটোৱে আখৰটো হয় দেই এই চাওক না কি লিখা আছে এইটো সম্পত্তি কিবা আছে আৰু এটা নাম জুবিন দা জয় জুবিন দা ন গাইছ এইটো কাঞ্চনজংঘা এইটো চিনেমা এখনৰ ফটো হয় জুবিন দা যিটো কিবা এটা চিনেমা আছিলে কিবা নহয় কাঞ্চনজংঘা মিছন চাইনা এইবোৰ চিনেমাৰ ফটো এইটো হয় তোমাৰ গানে কি আনে জুবিন দাৰ গানে মানুহৰ দেহত প্ৰাণ আনে হয় নে নহয় বাৰু কওক তোমাৰ গানে কি আনে নহয় জুবিন দাৰ গানে আমাৰ মাজত প্ৰাণ লৈ আহে গাইছ নৱপ্ৰজন্ম হাৰ পায় তোমাৰ গানত একচুৱেলি ৰাইট নৱপ্ৰজন্ম হাৰ পায় জুবিন দাৰ গান গানো খাৰ হৈ যায় মানে জুবিন দাৰ গান শুনিলে বা মন বেয়া লাগিলেও কিবা কিবি মানে তোমাৰ ৰচিক হোৱাৰেই হয় ন কেলৈ জানো ইমান মানে মৰম লাগিছিলে আমাৰ মৰম লগা জুবিন দাক তো বলক স্কুলত যাওঁগৈ আমি এতিয়া ভিডিঅ' চিডিঅ' মানে ঘৰত বনাই ল'লোঁ আৰু এইফালে ভাওনা দুটামান চাই আহোঁ এইফালে ভাইটিহঁতে গ'লগৈ ঐ ভাইটি বৈ এইফালে এইফালে ঐ গেটখন ধুনীয়া বনাই ভাওনা ষ্টাৰ্ট হৈ আছে সেইফালে দেখিছে ভাওনা চোৱাৰ আগত আমি চাই ল'ম মানুহ ডামাৰ হৈছে দেই গাইছ পুৰা লেটেষ্ট মানুহ আছে সেইফালে আছে জুবিন দা মামা ভাগিন মামা আমি নহয় আমাৰ
আপোনালোকে মামা বুলি কাক কৈছিলে গম পাই নাই? এইয়া মামা আৰু জুবিন দা, মামা ভাগিন হাৰ্ট অফ জুবিন দা গাইজ। জুবিন গাৰ্গৰ জন্ম মৃত্যুৰ চব লিখা আছে ইয়াত হয়। বহুত মানে কি ক'ম আৰু, জন্ম 8 ছেপ্টেম্বৰ মানে আমাৰ ভূপেন হাজৰিকা জন্ম হৈছিলে 8 ছেপ্টেম্বৰ। এইফালে আমাৰ জুবিন দাৰ জন্ম হৈছিলে 18 নৱেম্বৰ। নৱেম্বৰ ন মিলি গৈছে ন। তাৰপিছত মৃত্যু হৈ লওক, চাই লওক আমাৰ এয়া কোনে প্ৰথমতে দেখাই ল'ম ৰ'ব 1 ছেকেণ্ড দেই। এয়া হৈ গ'ল আমাৰ ভূপেন মামা, লগতে আছে জুবিন দা। এয়া মামাৰ জন্ম হৈছিলে, জন্ম তাৰিখটো চাওক, জন্ম তাৰিখটো হৈছিলে 8 ছেপ্টেম্বৰ 1926 চনত, ঠিক আছে 8 ছেপ্টেম্বৰ 1926 চনত। এইফালে আমাৰ জুবিন দাৰ জন্ম হৈছিলে কিমান তাৰিখে চাই লওক, জন্ম 18 নৱেম্বৰ 1972, ঠিক আছে। এইফালে ছেপ্টেম্বৰ মাহত জন্ম হৈছিলে আমাৰ ভূপেন হাজৰিকা আৰু ছেপ্টেম্বৰ মাহৰে 19 তাৰিখে মৃত্যু হৈছিলে আমাৰ জুবিন দা, হাৰ্ট অফ জুবিন দা 2025। তো ভাবি চাওক বন্ধুসকল, আমাৰ জুবিন দা আৰু কি বুলি কয় নামটো ভূপেন হাজৰিকা জন্ম আৰু মৃত্যু একে ডেট, একে তাৰিখ, একে মানে চিষ্টেমটো অলপ কিবা মিলিছে যেন লাগিছে। আপোনালোকে চাওকচোন ভিডিঅ'টো চাই পেলাই নিজে গম পাই যাব, নিশ্চয় কিবা এটা আছে মানে সেইটোৰ মাজতে জুবিন দাৰ জন্ম এণ্ড ভূপেন হাজৰিকাৰ মৃত্যু। তো এতিয়া যাওঁ সেইফালে চাবলৈ বৈ, চলো গাইজ। এইফালে ডাঙৰ ডাঙৰ ফটো আছে জুবিন দা আৰু ভূপেন মামা, এইটো চাই লওক ইমান ডাঙৰ ফটো। এইফালে ব্ৰাদাৰে লাইটিঙৰ কাম কৰি আছে। ভূপেন দা তোমাৰ চৰণত আমাৰ ভক্তি হ'ব। চোৱা হৈ গ'ল, এতিয়া যাওঁ। অগ্নি জ্বলি উঠেছে, এটি দুটি করে প্রতঙ্গতা যা তাহার সাধ্য নয় তা নির্বাপিত করে। যিহেতু ভাওনাৰ মজাটো লাগে যেতিয়া যুদ্ধ, তো এতিয়া যুদ্ধলৈকে আমি ইয়াত নাথাকোঁ। আপোনালোকে আহিব ডুমমা টাউনচিলত, আজি হ'ল কেইবাদিনো হ'ল ভাওনা হৈ থকা। তো সদায় প্ৰগ্ৰাম দেখাই আছে, আপোনালোকে আহক চাই কিনে ভাল লাগিব। যিহেতু আমাৰ ডুমমা টাউনৰ মানুহখিনি নাজানে আমাৰ বিষয়ে, তো চলো আমি যাই যাওঁ। কাৰণ আমাৰ টাইম মজা আছে, গেছ লগতে গৈ থাকক। এইয়া আমি বাহিৰত এতিয়া যাওঁ, গাড়ী উঠিব টাইম হৈ গ'ল বহুত। আজি মানে আমাৰ লগত ই কিবা চুপচাপ আছে, কেলে আছে কি আছে কি প্ৰব্লেম নাজানো। এবাৰ আকৌ ভাই আজি মইতো চলে আজি কিবা এটা হৈ গৈছে, ব্ৰেকআপ হোৱা নাই, কিবা সৰু সুৰা কেছ আহিব। তো এইবোৰ হৈয়ে থাকিব আৰু ল'ৰাৰ মাজত, ল'ৰা ছোৱালীৰ মাজত। এইফালে আছে হাতী আছে, চাব নেকি? দেখা সেইদিনাখন ফটো মাৰিছিলোঁ যে দেখাই দিছা, কালিয়ে দেখাইছে নাই? ধুনীয়া দেখাইছে ন? এইফালে ব্ৰেক চাইডে গেছ হ'ব ধুনীয়া গাইজ, দুটা ডিছ আগফালৰ পৰা দেখাই দিছে বাৰু। এই আমাৰ আদৰণি ৱেলকাম গেট গাইজ, এইফালৰ পৰা সোমাই যাব পাৰিব। ধুনীয়া হাতী ঘৰ, আগফালে হাতী, এইটো আহি গ'ল মাল। যাওকে গাড়ী আহিছে, হৰণ মাৰি আছে, টিক টিক টিক, মালবোৰ আহি আছে। যাওঁ, ওলাই যাওঁগৈ এতিয়া টাউনৰ পৰা ডাইৰেক্ট। চলো।
হা হা বৈ যাওঁগৈ বৈ তো আমাৰ লগাই দিছে এইবোৰ মালবোৰ দেখিছে নহয় কালিয়া এই গেট চেট লোহা চোহা ধেৰ কিবা কিবি লগালে আজিকালি দেখিবলৈ ধুনীয়া লাগে বাৰু এইবোৰ লাইট চেট চালিয়া চালিয়া লগাইছে মেখেলা চাদৰ ধুনীয়া ধুনীয়া আছে পাই যাবগৈ এই ব্ৰ ইয়াৰ পৰা লৈ যাব কাপোৰ চব পাব ৱাইফৰ কাৰণে দেই পূৰা ধুনীয়া ধুনীয়া আছে দেখিছে নাই এইটো যে ইয়াত খোজকাঢ়ি কিনে চালিয়া লাগে মানে কেলে চালিয়া লাগে বনাইছে ধুনীয়াকৈ কি ক'ব ফেণ্টাষ্টিক ফেণ্টাষ্টিক কেনেকুৱা চাই আছে দেখিছোঁ সেইটোৱে লেটেষ্ট মানে যে কেলা কি কৰি আছে চব বহি আছে যে কাকো কাকো আহি গ'লো আমি কাকো নহয় কলত টাৱাৰ এই কাটাটো কেলে ঘূৰা নাই বাৰু অ' বেটেৰী খতম হৈ গৈছে ইয়াৰ দেই জুবিন দা জয় জুবিন দা এইফালে জুবিন দা এইফালে আহি পাই গ'লোহি আমাৰ ষ্টেণ্ড এতিয়া আমাক কোনোবা ফালৰ পৰা কিবা কৰি যাব লাগিব ভিৰ হৈছে টাউনটো সঁচাই আজিকালি নাইট ভিউ পূৰা মজা লাগে চাওক না কি ধুনীয়া টাৱাৰখন কেতিয়া মানুহ হ'ব কেতিয়া যাব আৰু এতিয়া চাংমাৰা যাবহে এতিয়া নাইট ভিউ গাইজ কি লেতেৰা লাগিছে বাৰু হয় নাই এইফালে আহি আহি ফিল্ডৰ পৰা ওলাই আহি চাংমাৰা লগাইছে গাড়ী তাৰপাছত লগাব আমাৰ মুনু এইফালে ৰাহুল ট্ৰেভেলিং মানে ক'ৰবাত ৰিজাৰ্ভ আহিছিলে বোলে এইফালে দেৱজিৎ দাস আজিকালি গাড়ীখন মানে পূৰা এইটো লাইট চব নেকি চালিয়া জ্বলি আছে এইফালে ৰাহুলবোৰৰ ৰিজাৰ্ভ লৈছিলে নামঘৰৰ তো যায়গৈ এতিয়া বাই বাই তো ৰাতি ঢেৰ হৈ গ'ল গাইছ ইয়াতে আমাক ৰখি থাকিলে নহ'ব এতিয়া ব্ৰ আছে এইফালে বহিব এইফালে মোৰ গাড়ী ককা এটা তো এতিয়া যামগৈ আমি তেল ডিপু ফালে ক'ৰবাত ধান্দা কৰি কিনে যাব লাগিব ব'লক যাওঁগৈ ভিতৰত দিলোঁ যাব লাগিব এতিয়া বাছ গাড়ী ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁগৈ ব'লক ডুমডুমা ডাইৰেক্ট গান্ধী মন্দিৰ নহয় হেৰিলৈ যাওঁ তেল ডিপুলৈ যাওঁ তেল ডিপুতে মানুহ উঠাওঁ টাইম হৈছে 5:34 গিয়াৰটো লগাই ল'ব লাগিব না এইফালে হেণ্ড ব্ৰেক আছে নমাব লাগিব তো বন্ধুসকল এতিয়া টাইম হৈ গৈছে দেখিছে ন 5টা বজিলে বাৰু এতিয়া যাওঁ আমি ঘৰলৈ ওলাই যাওঁগৈ তো ঘৰলৈ যোৱাৰ আগত আপোনালোকক কৈ দিওঁ যে নেক্সট এটা ব্লগ আপোনালোকে পাই আছে ইয়াৰে তো পাৰ্ট 1 পাৰ্ট 2 নহয় এয়া মজাকৈ আপোনালোকক ভিডিঅ'টো দেখা পাব এণ্ড সুৰজ অসম 23 চেনেলটো নহয় দেই সুৰজ অসম 23 ইয়েছ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে ভিডিঅ'টো লাইক কৰি দিব সকলোকে মোৰ ফালৰ পৰা গুড নাইট গাইজ যিহেতু ভাওনা চাবলৈ আহিছিলোঁ ভাওনা হৈছে বৰ ভাল লাগিলে আপোনালোকেও চাব যিহেতু প্ৰথমবাৰৰ কাৰণে ডুমডুমা টাউন ফিল্ডত মানে ভাওনা এইটো পাতিছে বৰ ভাল লাগিলে মানুহ হৈছে ঢেৰ মানুহ হৈছে কি ক'ব আৰু কালি এয়া চব ভাওনা